Hi guys, সন্ধিয়া বেলিকা আমি চাহ খাবলৈ লৈছোঁ। চাহ খোৱাৰ বাবে আজি ভাবিলোঁ আজি কিছু নিমখীয়া চাহ খাওঁ। সেইবাবে আমি বুট আৰু বাদাম এতিয়া ভাজিছোঁ। সম্পূৰ্ণ হোৱাগৈ নাই, আমি এতিয়া ষ্টাৰ্ট কৰিছোঁহে। এয়া ভাজি আছোঁ। এতিয়া হ'বগৈ আৰু অলপ ভাজিলে। আপোনালোকেও কেতিয়াবা ভাজি খাবচোন, তেনেকৈ ঘৰৰ চানা। এইবাৰতো আমি কিনিলে পাওঁৱেই ন। বাদাম আৰু বুট ভাজি লাষ্টত আমি থাকে আৰু লাহেকৈ ইয়াত তেল অকণমান দি দিম। তাৰপিছত পাপৰ এখিলা ফ্ৰাই কৰি পিনি ইয়াত লগত ভাঙি দিম। লাল চাহৰ লগত আৰু খাবা আৰু পিঁয়াজ আদা জলকীয়া কাটি নেমু অকণ চেপি ল'লে আৰু বহুত ভাল লাগে, বহুত টেষ্টি হ'ব। এতিয়া আমি কাঢ়ি দিম আৰু কাঢ়ি লগত তেলৰ পৰা কাঢ়ি আমি এতিয়া পিঁয়াজ আৰু আদা কাটি জলকীয়া কাটি ধুনীয়াকৈ পৰিৱেশন কৰিম চাহৰ লগত। খাই থাকিব। বাই বাই। আমি এতিয়া কাটি হৈ গ'ল, আমাৰ ৰেডি হৈ গ'ল চাহৰ বাবে। এয়া আমাক খোৱাৰ বাবে চাহ হৈ গ'ল, ৰেডি হৈ গ'ল। ইহঁত দুটা খাই আছে। এইও খাব এতিয়া। আৰম্ভণি কৰিম এতিয়া। তেনেহ'লে আমি এতিয়া খাই লওঁ। বাই বাই।